গুড মৰ্ণিং এভৰিৱান মোৰ চাইক্লিং চিম্পলিফাইড চেনেলটোলৈকে সকলোকে স্বাগতম। আজি ৰাতিপুৱা 4:30 বাজি গ'ল। আমি ওলাই আহিছোঁ এতিয়া আমদৰ পিনে যাবলৈ। মোৰ লগত আছে ডিম্পু আৰু মৃণাল। এই ৰাতিপুৱা উঠি কেনে লাগিল? আৰু ৰাহুল আহি পেলাক এতিয়া আমাৰ লগত, পিছত মৃণাল আছে। মৃণালে চলাই আছে মই সেই ধলাশদিয়া মাজুলী নিয়া হেলিকন চাইকেলখন, আৰু ডিম্পুই চলাইছে জায়ান্ত ৰোম 2 এখন চাইকেল। আমি যাম এতিয়া আমদ গাঁৱৰ পিনে ৰেল লাইন পাৰ হৈ পাঠশালাৰ পাৰ হৈ মানে আমদ গাঁওখনলৈকে যাম। খুব সুন্দৰ ধুনীয়া গাঁও। আমি নদীৰ পাৰে পাৰে চাইকেল চলাম। তাৰপিছত তাত পুখুৰী আছে, তাত আকি নামৰ ফ্ৰেণ্ড এজন আছে, তাক লগ পাম। সিও চাইকেল চলাব আমাৰ লগত। ডিম্পু, এই যে ৰাতিপুৱা উঠি চাইক্লিং কৰোঁ, সেইটোৰ মজা কেনেকুৱা, সেইটো কোৱা, ফিলিংটো কেনেকুৱা হৈছে আজি? আচ্ছা, আৰু তুমিতো চাইকেল তাতে নলবাৰীত চলাই থাক। আজি এইটো আমি 5জন আছোঁ, আগত আৰু একজন লগ পাম। গ্ৰুপত যে কেনে লাগে? লাহে লাহে তাতেও পাৰব, তাতো ধুনীয়া চাইকেল লৈ আছে, কৰিব লাগে। আমি আহি পালোঁ পাঠশালা। পাঠশালা অলপ আগত চাৰিআলি চকটো পাম, তাৰ পৰা আকৌ চিধা গৈ ৰেল লাইন পাব লাগিব। মোৰ আগত গৈ আছে ডিম্পু, তাৰপিছত লেফ্ট ছাইডত আছে ৰাহুল আৰু ৰাইট ছাইডত আছে মৃণাল। তো আমি একেলগে গৈছোঁ, আৰু আগত হিৰক আছে। এই পালোহি আমি পাঠশালা ৰেল লাইনটো, আৰু আগত এনেকৈ ৰেল লাইনটো লেফ্ট ছাইডেদি পাৰ হ'ব লাগিব। এইখিনি ৰাস্তা অকণমান বেয়া বাৰু, কিন্তু ৰেল লাইনটো পাৰ হোৱাৰ পিছত আমি ভাল ৰাস্তাখিনি পাম। তো তাৰপিছত আমি ডুবি পাম। ডুবিৰ মাজেৰে ডিম্পুক লৈ যাম আমদ গাঁওখনলৈকে। বেছি প্ৰেক্টিচ নহ'লেও কিন্তু ডিম্পুই পূৰা পেডেল মাৰি আছে। ইয়াকে কয় জোচ ইয়াকে কয়। মাজে মাজে হাত এৰা দি ভিডিঅ' কৰি আছে। ভাই মোকো উঠো আহিছোঁ না কেমেৰাত। প্ৰায় আমাৰ এতিয়ালৈকে 15 কিলোমিটাৰমান হৈ গ'ল, আকৌ 5 কিলোমিটাৰমান আছে গৈ পাবলৈকে। এই যে আমি চাইকেল চলাওঁ, ভাগৰ যিটো লাগে, এনেকৈ যদি ডেইলি ভাগৰ লগাই থাকোঁ ন চাইকেল চলাই, তো আমাক একো বেমাৰে চুব নোৱাৰে। তো আমি অলপ পিছত এতিয়া নদী এখন পাম। নদীৰ পিছত নদীৰ পাৰে পাৰে যাম, পাৰে পাৰে গৈ আমদ আমি গাঁওখন পাই যাম। তো ডিম্পু আহিছিল আমাৰ ঘৰত যোৱাকালি, আৰু তাত বহুদিন আগৰ পৰা, মানে এসপ্তাহমান আগৰ পৰা তাক মাতি আহিছিলোঁ যে লকডাউনো পৰিব, তো চাইকেল চলাই আহোঁ আমি একেলগে। এখন ধুনীয়া গাঁও আছে, তাত যাম। ৰাতিপুৱাৰ পৰা বহুত লিংক যে আবেলি ডিম্পু আহি পাব। তো মাংসৰ দোকানত যে ডিম্পুক ফোন কৰিলোঁ যে কি মাংস খাব, গাহৰি খাব না ফকৰা পাতা খাব না পাতি খাব না কি খাব। তো সি বোলে আয়ুৰ্বেদিক কিবা ঔষধ খাইছে, ফকৰা পাতা আকৌ নাখায়। সেইকাৰণে পনীৰে লৈ লোৱা 1 কেজিমান, আৰু চব্জি কিবা কিবি আনিলোঁ। আৰু যেতিয়া আৰু মই 12টামানত দোকান বন্ধ কৰিলোঁ, তাৰপিছত ঘৰ আহিলোঁ। ঘৰত আহি পেলাই চাইকেল দুখন ধুই থলোঁ, যে তো আজি আমি চাইকেল চলাব আহিমেই, তো অলপ চাফা হৈ থাকিলে ভাল লাগে চাইকেলখন। তাৰপিছত আহি চাইকেল ধুই আহি পেলাই ভাত খালোঁ। ভাত খাই উঠি ডিম্পুত কৰিলোঁ। ডিম্পুটো 4:30টাৰ মাজত আহি পেলাই, তো আহিয়ে পূৰা ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিছে। ভাল লাগিল বাৰু ভিডিঅ'টো উঠি তাৰো। তাৰপিছত আমি জেঠীহঁতৰ ঘৰত গ'লোঁ। জেঠীহঁতৰ ঘৰৰ পৰা সন্ধিয়া আহিলোঁ। সন্ধিয়া আহি পেলাই প্ৰায় 7টামানৰ পৰা 10টামানলৈকে আমি বাহিৰত বহি আড্ডা দিলোঁ। আড্ডাৰ মাজতে ডিম্পুই গোৱা যোৱা কথা ওলাল, তাৰপিছত ডুবাই যোৱা কথা ওলাল। গোৱাত যাওঁতে এটা বঢ়িয়া জমনি হৈছিল বোলে। তাহাঁতক মানে সন্মান দি এখন 85 লাখৰ গাড়ীত সিহঁতক এয়াৰপৰ্টলৈকে থ'ব আহিছিল। পিছত গাড়ীখনৰ ষ্টাৰ্ট বন্ধ হৈ থাকিল এয়াৰপৰ্টত যাবলৈ। পিছত এখন ভাঙা চিঙা এল্টো গাড়ীতে বোলে তাহাঁতক থৈ আহিছিল। গাঁৱত থকা ল'ৰা ছোৱালীখিনি বেছি ফিলিংছ পোৱা নাই, কিন্তু টাউনত থকাখিনি পাইছে চাগে।
সেই ৰাস্তাটোদি আমি আহিছিলোঁ আৰু যাম এতিয়া এইফালেদি আমদা গাঁওখনলৈকে। সেইকাৰণে বিৰাট মজা লাগে, কি ধুনীয়া সুন্দৰ সেউজীয়া সেউজীয়া পৰিৱেশ এটা, নদীটো হৈ যায় ইয়াৰে, কি মজা একদম। এইখন শাকৈদি আমি পাৰ হৈছিলোঁ, এতিয়া ডিম্পুই পাৰ হৈ আহিব। ডিম্পু ভালকৈ ভালকৈ মজা, লাহে লাহে আহা, লাহে লাহে একদম ব্ৰুং 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 ব্ৰুং। আমিতো প্ৰায়ে ৰাস্তাত চাইকেল চলাওঁ, কিন্তু ৰাতিপুৱাই এনেকৈ নদীৰ কাষত গছৰ মাজে মাজে আহি এই সৰু ৰাস্তাটোৰে আহি এনেকৈ চাইকেল চলাই কিবা এটা যে মজা লাগে কৈছোঁ আৰু এতিয়া এনেকৈ যাম আমি এনেকুৱা সৰু ৰাস্তা য'ত দুইফালে ইউকেলিপ্টাছ গছ বা চেগুন গছ এনেকুৱা আছে, আহি কি যে মজা লাগিছে। ডিম্পুক সঁচাকৈ এটা সুন্দৰ ধুনীয়া বেলেগ ফিলিংছ এটা দিব পাৰিছোঁ। ৰাস্তাটো দেখালোঁ এতিয়া, এনেকুৱা ৰাস্তাত চাগে সকলোৰে চাইকেল চলাব মন যাব। কি ধুনীয়া সৰু সৰু ৰাস্তা, দুইফালে ধুনীয়া গছ, সুন্দৰ চাহ, কাষত এইটো নদী, কি যে মজা লাগিছে একদম। কাটি কাটি গৈছোঁ যেন মানে গছডালত হেণ্ডেলডাল লাগিহে যাব এনেকুৱা লাগিছে। এইটো যে দেখিছে পুখুৰীৰ পাৰে পাৰে, এইটো কোনো ৰাস্তা নহয়, নিজে বনাই লৈছে অহা যোৱা কৰিবৰ কাৰণে। কিন্তু বৰষুণ যোৱাৰ কাৰণে বহুত বোকা হৈ আছে। এইটো চাইকেলৰ চকা একদম মাটিত সোমাই যায়। ইহঁতে খোজকাঢ়ি লৈ আহিছে চাইকেলখন। অলপ আগতেতো সিহঁতে দাঙি দাঙি লৈ আহিছিল চাইকেলখন, মই দেখাই আছোঁ বাৰু, অকণমান জুম কৰি দিছোঁ। এই ডিম্পুই চাইকেলখন দাঙি দাঙি লৈ আহিছে। একদম আনিব চাইকেল চলাব পৰা ৰাস্তা নহয়। কোনোবা যদি ট্ৰেইলত যাব মন MTB লৈ তো ইয়াত আহিব পাৰে, খুব ধুনীয়া হয়। আমি আমদৰ পৰা আহিলোঁ, এতিয়া আকৌ এই নদীটোৰ পাৰে পাৰে এতিয়া ঘৰলৈকে যাম। তাৰপিছত আমি অকণমান ব্ৰেকফাষ্ট কৰি, আমি আকেতৰ ঘৰত ব্ৰেকফাষ্ট কৰিলোঁ বাৰু, ৰুটি আলু ভজা বইল ডিম এইবিলাক খালোঁ। খাই পেলাই এতিয়া ঘৰত যাম। ঘৰত গা পা ধুই আকৌ আমি এবাৰ ভূটান চাইডত যাম বুলি ভাবিছোঁ। গাড়ী লৈ যাম বাৰু, আৰু অকণমান চাইকেল চলাম। তাৰপিছত ভিডিঅ'টো এইখিনিতে সামৰণি কৰিছোঁ। ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব।